সকলোলৈ নমস্কাৰ। 30 ছেপ্টেম্বৰ পিছবেলা প্ৰায় 2:20 বজাত আমি কাহিলীপাৰাৰ পৰা যোৰহাট অভিমুখে ৰাওনা হৈছিলোঁ। যোৰহাটলৈ কিয় আহিছোঁ সকলোকে বেলেগকৈ কোৱাৰ প্ৰয়োজন হয়তো নাই, যিহেতু যোৰহাটত দাদাৰ জুবিনদাৰ হোম টাউন হয় যোৰহাটখন। তাতো কিছু কৰ্ম কৰিছিলে, 1 অক্টোবৰত কিছু কৰ্ম কৰিছিলে। সেই হেতুকে আমি সকলো আহিছিলোঁ যোৰহাটলৈ। 30 তাৰিখে আমি সকলো যোৰহাটলৈ বুলি আহিছিলোঁ। তাৰে কিছুমান ভিডিঅ' ক্লিপ মই আপোনালোকৰ বাবে ইয়াত এড কৰি দিছোঁ, চাব। এয়া আমাৰ আগে অসম চৰকাৰৰ তত্বাৱধানত দাদাৰ অস্থিনী যোৰহাট পালেগৈ। আবেলি প্ৰায় 3 বজাৰ পাছতে আমিও সোণাপুৰৰ শ্ৰদ্ধাঞ্জলি শ্মশান পাইছিলোহি। এইখিনিত ৰাখিছিলে দাদাৰ শ্মশান দেখি মই চকুলো ধৰি ৰাখিব নোৱাৰিলোঁ। ঠাইখন সঁচাকৈ শ্মশান নহয় যেন পবিত্ৰ মন্দিৰহে। চাৰিওফালে অজস্ৰজন গুণমুগ্ধই ধূপ চাকি জ্বলাইছে। কোনোবাই গামোচা দিছে, কোনোবাই ফুল দিছে, কোনোবাই আকৌ তাৰে মাজতে এজনে ফুটবল এটা দিছে। নিদিবনো কিয়, দাদাই যে ফুটবল খেলি ভাল পাইছিল। বল এটাও দিছে, কোনোবাই ফুটবল এটাও দিছে। এই সকলোখিনি ভালদৰে ভিডিঅ' কৰাৰ সৎসাহস মোৰ নহ'ল। বুকুত হেঁচি ৰখা হাজাৰটা দুখত মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে। তেওঁ স্মৃতিবোৰে মোক বাৰুকৈ আমনি কৰিলে। তথাপিও কঁপা হাতেৰে অলপ ভিডিঅ' আপোনালোকলৈ সাঁচি ৰাখিলোঁ। আমাৰ এই যাত্ৰা কোনো সুখৰ নহয়। লগত এস্কৰ্ট লৈ বৌৰ সৈতে আমিবোৰ সোণাপুৰৰ পৰা প্ৰায় 10:30 বজাত ৰাতি যোৰহাট পালোহি। অসম চৰকাৰে সুবিধা কৰি দিয়া হোটেলত ৰাতিটো কটাই পুৱা যোৰহাট ষ্টেডিয়ামলৈ ৰাওনা হ'লোঁ।
দিনৰ ভাগত নাম প্ৰসংগ গায়ন-বায়ন আদি বিভিন্ন অনুষ্ঠানৰ লগতে অজস্ৰজন গুণমুগ্ধই দাদাৰ অস্থিত এবাৰ শ্ৰদ্ধাঞ্জলি দি বৌক এবাৰ মাত লগাই গ'লহি। শেষলৈ বৌ অলপ অসুস্থ হৈ পৰাত সকলোকে দেখা কৰিব নোৱাৰিলে। তাৰ বাবে তেওঁৰ পৰিয়ালৰ এজন হিচাপে ময়ে ক্ষমা খুজিছোঁ। জুবিনদাৰ গোটেই জাৰ্ণিটো মানে মই তেওঁৰ সম্পূৰ্ণ জীৱনটোৰ কথা মই নকওঁ। তেওঁ ঢুকুৱাৰ পাছত অসম চৰকাৰে ওতঃপ্ৰোতভাৱে বৌৰ লগত জড়িত হৈ বহু সহায় কৰিলে। বিশেষকৈ যোৰহাটলৈ অহা যোৱাকে ধৰি যোৰহাটৰ সমাপন হোৱা যিখিনি কৰ্ম তাত অসম চৰকাৰৰ অৱদান অতুলনীয়। মোৰ আশা ভৱিষ্যতেও বৌৰ লগত অসম চৰকাৰ থাকি বৌক আগবঢ়াই যোৱাত সহায় কৰে যেন।